Hello students, আজি আমি আলোচনা কৰিম HS সেকেন্ড ইয়াৰৰ দুটা পাৰ্টৰ এটা বিশ্ব ৰাজনীতিৰ প্ৰথম যোনটো চেপ্টাৰ আছিল শীতল যুদ্ধৰ যুগ সেই চেপ্টাৰটোৰ বিষয়ে আমি আলোচনা কৰিম সো সেই চেপ্টাৰটোৰ বিষয়ে আলোচনা কৰিবলৈ হলে এট ফাৰ্স্ট আমাৰ জানিব লাগিব শীতল যুদ্ধ মানেনো কি কেনেকৈ শীতল যুদ্ধৰ সূত্ৰপাত হৈছিল সো প্ৰথমতে আমি আলোচনা কৰিম শীতল যুদ্ধ মানেনো কি দ্বিতীয় সেকেন্ড ওয়ার্ল্ড ওয়ার হয়েছিল দ্বিতীয় বিশ্বযুদ্ধ হয়েছিল এই দ্বিতীয় বিশ্বযুদ্ধৰ পিছত বিশ্বত দুটা শক্তিয়ে গা কৰি উঠিছিল এটা আছিল আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু আনটো আছিল সোভিয়েট ৰাছিয়া এই দুটা শক্তিয়ে বা এই দুটা পক্ষই বিশেষকৈ দুটা শিবিৰৰ নেতৃত্ব বহন কৰিছিল এটা আছিল সমাজবাদী শিবিৰ আৰু আনটো আছিল পুঁজিবাদী শিবিৰ So পুঁজিবাদী শিবিৰ যোনটো আছিল ইয়াৰ নেতৃত্ব বহন কৰিছিল আমেৰিকা যুক্তৰাষ্ট্ৰই আৰু সমাজবাদী যোনটো শিবিৰ আছে ইয়াৰ নেতৃত্ব বহন কৰিছিল সোভিয়েট ৰাছিয়া এই দুটা শিবিৰে বিশ্ব ৰাজনীতিত বা আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত নিজৰ আধিপত্য বিস্তাৰ কৰাৰ কাৰণে অস্ত্ৰ প্ৰয়োগ নকৰাকৈ অৰ্থাৎ নিৰস্ত্ৰীকৰণ প্ৰক্ৰিয়াৰ জৰিয়তে নিজৰ ক্ষমতা আহৰণ কৰাৰ কাৰণে বা নিজকে শক্তিশালী কৰাৰ কাৰণে যি প্ৰচেষ্টা চলাইছিল তাকে সহজ অৰ্থত শীতল যুদ্ধ বুলি কোৱা হয় অৰ্থাৎ যেতিয়া সেকেন্ড ওয়ার্ল্ড ওয়ার হৈছিল দ্বিতীয় বিশ্বযুদ্ধ হৈছিল 1939 চনত আৰম্ভ হৈছিল দ্বিতীয় বিশ্বযুদ্ধ আৰু শেষ হৈছিল 1945 চনত আমি জানো দ্বিতীয় বিশ্বযুদ্ধ একে লেঠাৰিয়ে বহুদিন একেলগে চলিছিল যাৰ ফলস্বৰূপে বিশ্বত অনেক ক্ষতি সাধন হৈছিল ক্ষয়ক্ষতি হৈছিল তেতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰই ভাবিছিল যে যেতিয়ালৈকে দ্বিতীয় বিশ্বযুদ্ধ বিশেষকৈ দুটা শিবিৰৰ মাজত আৰম্ভ হৈছিল বা দুটা পক্ষৰ মাজত আৰম্ভ হৈছিল এটা পক্ষত আছিল আমেৰিকা যুক্তৰাষ্ট্ৰ গ্ৰেট ব্ৰিটেন সোভিয়েট ৰাছিয়া আৰু ফ্ৰান্স যাক নেকি মিত্ৰ শক্তি বুলি কোৱা হয় আৰু আনটো পক্ষত আছিল জাৰ্মানী জাপান আৰু ইটালী আৰু এইটো পক্ষ কোৱা হয় অক্ষীয় শক্তি বা চক্ৰ শক্তি যাক এক্সিস পাৱাৰ বুলি কোৱা হয় এই দুটা পক্ষৰ মাজত সেকেন্ড ওয়ার্ল্ড ওয়ার আৰম্ভ হৈছিল দ্বিতীয় বিশ্বযুদ্ধ হৈছিল আৰু এই যুদ্ধত মিত্ৰ শক্তি জয়ী হৈছিল আৰু অক্ষ শক্তি বা চক্ৰ শক্তি পৰাজিত হৈছিল বিশেষকৈ যেতিয়ালৈকে আমেৰিকা যুক্তৰাষ্ট্ৰই দেখিছিল যে যেতিয়ালৈকে জাপানে অৰ্থাৎ চক্ৰ শক্তিৰ জাপান যেতিয়ালৈকে আত্মসমৰ্পণ নকৰে মিত্ৰ শক্তিৰ ওচৰত তেতিয়ালৈকে সেকেন্ড ওয়ার্ল্ড ওয়ার শেষ নহব এটো ভাবি পেলাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিত্ৰ শক্তিৰ পক্ষ অৱলম্বন কৰিছিল যদিও মিত্ৰ শক্তিত আৰু বহুতো দেশ আছিল সেই দেশবিলাকক নজনাকৈ নিজে গোপনে বুজাবুজি কৰি পাৰমাণৱিক বোমা প্ৰস্তুত কৰিছিল বা পাৰমাণৱিক বোমা বনাইছিল আৰু সেই বোমা জাপানৰ হিৰোশ্বিমা আৰু নাগাসাকিত 1945 চনৰ আগষ্ট মাহত হিৰোশ্বিমা আৰু নাগাসাকিত নিক্ষেপ কৰিছিল যাৰ ফলস্বৰূপে জাপানৰ হিৰোশ্বিমা আৰু নাগাসাকি একেবাৰতে ধ্বংস হৈ গৈছিল আৰু সেকেন্ড ওয়ার্ল্ড ওয়াৰৰ সমাপ্তি ঘটিছিল অৰ্থাৎ আমি জানো যে আমেৰিকা যুক্তৰাষ্ট্ৰই জাপানৰ হিৰোশ্বিমা আৰু নাগাসাকিত আণৱিক বোমা নিক্ষেপ কৰি এইটোই প্ৰমাণ কৰি দিছে যে আমেৰিকা যুক্তৰাষ্ট্ৰ বিশ্বৰ ভিতৰত শক্তিশালী ৰাষ্ট্ৰ হিচাপে নিজকে পৰিগণিত কৰিব বিচাৰে আৰু সোভিয়েট ৰাছিয়াক খকিয়াই দিছিল যে যাতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগত কেতিয়াও ফেৰ মাৰিবলৈ নিবিচাৰে সেই উদ্দেশ্যে আমেৰিকা যুক্তৰাষ্ট্ৰই এই কামটো গোপনে কৰিছিল যদিও আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু সোভিয়েট ৰাছিয়া দুইখন মিত্ৰশক্তিৰ পক্ষ অৱলম্বন কৰিছিল দুইখন দেশ পাৰমাণৱিক অস্ত্ৰৰ অধিকাৰী আছিল যদিও যেহেতু দ্বিতীয় বিশ্বযুদ্ধত এই দুইখন দেশৰ বিশেষ সা-সম্পত্তিৰ ক্ষতি সাধন হৈছিল যাৰ ফলস্বৰূপে দুইখন দেশে ভাবিছিল যে আৰু অস্ত্ৰ প্ৰয়োগ নকৰাকৈ নিজৰ ক্ষমতা কেনেকৈ বৃদ্ধি কৰিব পাৰে যেহেতু দুইখন দেশৰ মাজত সংঘৰ্ষ আৰম্ভ হৈ গৈছিল আৰু দুইখন দেশে নিজৰ ক্ষমতা আহৰণ কৰিবলৈ চেষ্টা কৰিছিল আৰু এই ক্ষমতাটো কোনো যুদ্ধৰ জৰিয়তে নহয় কোনো অস্ত্ৰ প্ৰয়োগ নকৰাকৈ নিৰস্ত্ৰীকৰণ প্ৰক্ৰিয়াৰ জৰিয়তে নিজকে শক্তিশালী কৰাৰ যি প্ৰচেষ্টা চলাইছিল তাকে শীতল যুদ্ধ বুলি কোৱা হয় আৰু এই শীতল যুদ্ধ বুলি কোৱাৰ কাৰণটো হৈছে এই যুদ্ধটোত কোনো ধৰণৰ অস্ত্ৰ প্ৰয়োগ কৰা নাছিল
বিশেষভাৱে এই যুদ্ধটো উত্তপ্ত হোৱা নাছিলে, যাৰ ফলস্বৰূপে এই যুদ্ধক নাম দিছে শীতল যুদ্ধ। আজিৰ ভিডিঅ' এইখিনি। থেংক ইউ। যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিবা, লগতে শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা, লগতে বেল আইকনটো টিপিবলৈ নাপাহৰিবা। ধন্যবাদ।